বহুদিন আগৰ কথা। এখন দেশত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। গৰখীয়াটোই পাহাৰৰ নামনিত সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিবলৈ ধৰিলে, বাঘ ঐ, খালে ঐ, নিলে ঐ, কোন ক'ত আছা মোক বচা ঐ। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজে উধাতো খাই জাঠি জোং লৈ দৌৰি আহিল। পাছে গাঁৱৰ মানুহবোৰক দেখি সি কিৰিলিয়াই পাৰি হাঁহিবলৈ ধৰিলে। তাকে দেখি গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল আৰু তাক গালি খপনি পাৰি দিহা দিখি ঘৰলৈ বুলি গুচি গ'ল। কেইদিনমান পিছত গৰখীয়াটোই আকৌ ৰাউচি ধৰিলে, বাঘ ঐ, খালে ঐ, নিলে ঐ, কোন ক'ত আছ মোক বচা ঐ। এইবাৰো গঞা ৰাইজে বাঘক খেদিবলৈ বুলি জাঠি জোং লৈ ঢপলিয়াই আহিল। পিছে গৰখীয়াটোই আকৌ আগৰ দৰে হাঁহি হাঁহি কিৰিলিয়াবলৈ ধৰিলে। তাকে দেখি গঞা ৰজাৰ আকৌ খং উঠিল, আকৌ তাক গালি খপনি পাৰি ঘৰলৈ বুলি গুচি গ'ল। এদিন সঁচাকৈয়ে গৰখীয়াটোৰ আগত এটা প্ৰকাণ্ড বাঘ ওলাল আহি। সি বাঘ ঐ, খালে ঐ, নিলে ঐ বুলি চিঞৰি টেটু ফালি তালাফাল কৰিবলৈ ধৰিলে। পিছে গাঁৱৰ ৰাইজে এইবাৰ সি আকৌ আগৰ দৰে মিছা কোৱা বুলি কোনো তাক বচাবলৈ নাহিল। ফলত বাঘে তাক গবা মাৰি ধৰি মাৰি পেলালে। মিছা কথা কোৱাৰ বাবেই গৰখীয়াটোৰ এনে অৱস্থা হ'ল। সেইবাবে আমি মিছা কথা কোৱাৰ পৰা বিৰত থাকিব লাগে। বাৰে বাৰে মিছা কথা ক'লে আমাক কোনেও বিশ্বাস নকৰে। আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।